নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত পুনৰ উত্তাল হেম্পৰেকৰ শ্লোগান কাস্তিকম এএছটিচি কংগ্ৰেছ জাকাচকে ধৰি কেইবাটাও সংগঠনে ৰূপায়িত কৰিলে জনসমাৱেশ তথা ধৰ্ণা কাৰ্যসূচী কাৰ্বি আংলঙৰ ফুলনি যুৱ ব্যৱসায়িক অপহৰণ পথৰ ওপৰত তিনিজাই গুলী ফুটাই অপহৰণ কৰি নিয়ে বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলে লাংপিতাহাকে গাঁৱলীয়া বেংকৰ পৰা মহিলা হিতাধিকাৰীসকলক বিতৰণ কৰিলে ঋণ স্ত্ৰী শক্তি জইণ্ট লাইবিলিটিজ গ্ৰুপ আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা হৈছে এই লোন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ নতুন দিল্লীৰ যন্ত্ৰমন্ত্ৰৰ আকাশ বতাহ পুনৰ উত্তাল কৰিলে হেম্পৰেকৰ ধ্বনিৰে কাস্তিকমৰ নেতৃত্বত দিল্লীত 20 নৱেম্বৰত ৰূপায়ণ কৰা ধৰ্ণা তথা জনসমাৱেশৰ কাৰ্যসূচীত কাস্তিকম কেএছএ কাৰ্চা ক্ৰা ডিএমএ ডিএছইউ এএছটিচি জেএমএছ জাকাছ বিজেপি আৰু কংগ্ৰেছে যৌথভাৱে ৰূপায়ণ কৰে আগন্তুক দিল্লীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত হেম্পৰেক প্ৰসংগত আলোচনা আৰু ৰূপায়ণৰ দাবীৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী হেম্পৰেক নেটুম চাংছে উই ওৱান অট'নমাছ ষ্টেট কেএছএ জিন্দাবাদ ডিএছটি জিন্দাবাদ আদি শ্লোগানে উত্তাল কৰিলে দিল্লীৰ আকাশ বতাহ হয় এইদৰে কেইবা মাহৰ আগতেও ট্ৰেইন কেইবাটাও বগী ৰিজাৰ্ভ কৰি গৈ বিশাল জনসমৰ্থকে দিল্লীত ৰূপায়ণ কৰিছিল হেম্পৰেকৰ দাবীত বিগত 30 বছৰীয়া ইতিহাস কৰকা এই দাবী ৰূপায়ণৰ বাবে এএছটিচিৰ দল গঠন হ'লেও পৰৱৰ্তী সময়ত শাসনৰ বাঘজৰি তুলি লোৱাৰে পৰা কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালছোৱাত এই দাবী ৰূপায়ণৰ ক্ষেত্ৰত কোনো সেউজ সংকেত নাপালে বিগত সময়ত কংগ্ৰেছৰ দৰে বিজেপিও দিল্লীত দিছপুৰ ডিফুত বিজেপিৰ দলেহে শাসন চলাই আছে এনে সময়তে শাসকীয় বিজেপি দলৰ পৃষ্ঠপোষকতাত 20 নৱেম্বৰত পুনৰ হেম্পৰেকৰ শ্লোগানেৰে উত্তাল কৰিলে ধৰ্ণা তথা প্ৰতিবাদী দলটিয়ে উল্লেখ্য হেম্পৰেক দাবীক লৈ বাৰে বাৰে কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া জিলাবাসীৰ আৱেগৰ সৈতে খেলি অহা বাহিৰে কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি আন্তৰিক সমৰ্থন তথা সঁহাৰি প্ৰদৰ্শন কৰা নাই কি কংগ্ৰেছ কি বিজেপি সকলো শাসকীয় দলে হেম্পৰেকৰ দাবীক সমাধান বা কাৰ্যকৰী নহয় ইচ্ছ হিচাপেহে জীয়াই ৰখাৰ দৰে পৰিলক্ষিত হৈ আহিছে বিগত দিন ধৰি উল্লেখ্য কাস্তিকমৰ সভাপতি অজিত টিমুঙৰ নেতৃত্বত ৰূপায়ণ কৰা ধৰ্ণা কাম ৰেলীত কাৰ্বি আংলঙৰ লগতে ডিমা হাছাও কেইবাটাও সংগঠনৰ নেতৃত্বই দলে বলে অংশ লয় বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি বজাৰত সংঘটিত হয় এক অপহৰণ কাণ্ড মটৰচাইকেলেৰে অহা অস্ত্ৰধাৰী তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাই দোকানৰ পৰা অপহৰণ কৰি নিয়ে যুৱ ব্যৱসায়ী বাবলু দেৱক এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ ফুলনি অঞ্চলত আনহাতে অপহৃত বাবুলক উদ্ধাৰৰ বাবে ব্যাপক অভিযান আৰম্ভ কৰিছে সেনা আৰক্ষীয়ে পুনৰ অশান্ত হৈছে কাৰ্বি পাহাৰ কাৰ্বি আংলঙত পুনৰ অপহৰণ কাণ্ড এবাৰ অপহৰণ যুৱক ব্যৱসায়ী তিনিজনীয়া অস্ত্ৰধাৰী যুৱকৰ দল এটাই সংঘটিত কৰে এই অপহৰণ কাণ্ড কাৰ্বি আংলং জিলা ফুলনি বজাৰ মাছমজিয়াত সংঘটিত এই অপহৰণ কাণ্ড সমগ্ৰ অঞ্চলটিতে সৃষ্টি হৈছে এক চেপা উত্তেজনা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দল তিনিজনীয়া যুৱকৰ দল এটাই মঙ্গলবাৰে অকস্মাত ফুলনি বজাৰত প্ৰৱেশ কৰি বজাৰখনৰ যুৱ ব্যৱসায়ী বাবলু দেৱক দোকানৰ পৰা বাহিৰলৈ মাতি আনে আৰু মটৰচাইকেলত উঠিবলৈ নিৰ্দেশ দিয়ে বাবলুৱে দুৰ্বৃত্তৰ দলটিৰ সৈতে যাবলৈ অমান্তি হোৱাত মাটিত এইদৰে তিনিজাই গুলী ফুটাই প্ৰাণে মৰা ভাবুকিৰে মটৰচাইকেলত উঠাই আন্ধাৰৰ সুযোগ লৈ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি আঁতৰি যায় দুৰ্বৃত্তৰ দলটো
সন্ধিয়াৰ লগে লগে সাধাৰণতে ফুলনি বজাৰ হাট বন্ধ হৈ পৰে আৰু বাবলুৱেও দোকান পোহৰ বন্ধ কৰাৰ সময়তে সংঘটিত হয় এই ঘটনা স্থানীয় ৰাইজে গুলিৰ শব্দ শুনিহে বাহিৰলৈ ওলাই আহে বুলি কয় আনপিনে শীৰ্ষ আৰক্ষী দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰু ব্যাপক অভিযান আৰম্ভ কৰিছে বুলিও সদৰি কৰে 8:15 মানত আমাৰ তাত উত্তৰ অবৈল আউটপোষ্টত ফোন এটা গৈছে ইয়াৰ পৰা কোনো অচিনাকি মানুহজনে কৰিছে যে ফুলনি বজাৰত কোনোবা এজন মানুহক দুষ্কৃতিকাৰী উঠাই লৈ গৈছে বুলি তাৰপিছত আমি ইমিডিয়েটলি স্পটত আহিছোঁ আহি পেলাই গম পাইছোঁ যে সন্ধিয়া প্ৰায় 6:30 মান বজাত ইয়াত জেনাৰেটাৰ অফ হৈ আছিলে কাৰেণ্টটো নাছিলে আৰু বাপন দেৱ বুলি এজনে দোকান বন্ধ কৰি আছিলে জাপটো বন্ধ কৰিছে এটা জাপ খোলা আছিলে কিন্তু সেইটো লগাই আছিলে সেইখিনি সময়তে 3জন ল'ৰা আহে বাইকত আহে আহি পেলাই বাবলুদেৱ বুলি ল'ৰাজনক দোকানৰ বাপন দেৱৰ ভায়েক বাবলুদেৱ বুলি ল'ৰাজনক জবৰদস্তিকৈ বাইকত উঠাই লৈ কোনোবাফালে গুচি যায় যোৱাটো কোনো নেদেখে বাইকখন কি ৰঙৰ আছিল কিবা আছিল একো নেদেখে সেইখিনি সময়ত যথেষ্ট অন্ধকাৰ আছিল আৰু বজাৰত মানুহ নাই কোনো সব নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে তাৰপিছত ঘটনাটো গম পাই পেলাই ইমিডিয়েট মই আমাৰ হাওড়াঘাট ডিষ্ট্ৰিক্ট তাৰপিছত আমাৰ মাননীয় আৰক্ষী অধীক্ষক ছিনিয়ৰ অফিচাৰ সবকে জনাইছোঁ তাৰপিছত আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় তাৰপিছত আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয় আৰ্মি বিভিন্ন মানুহ আহি পেলাই ৰাতি ঘটনা তদন্ত কৰি পেলাই অপাৰেশ্যন আৰম্ভ কৰা হৈছে আমি আশা কৰোঁ অতি শীঘ্ৰে ভাল খবৰ পাম মানুহজন ৰিকভাৰী হ'ব এনে প্ৰাথমিক তদন্ত কোন জড়িত কিবা সন্দেহ নাই এতিয়ালৈকে তেনেকুৱা কোনো ডিটেইলছ অহা নাই বস্তুটো প্ৰাথমিক তদন্ত আছে সেইকাৰণে ক'বলৈ অলপ অসুবিধা হৈছে কিন্তু আমাৰ খুব সম্ভৱ আজিৰ ভিতৰতে মানুহজন ওলাই আহিব উল্লেখ্য যে অহা দেওবাৰে বাবলুদেৱৰ জোৰোণ আৰু অহা 15 ডিচেম্বৰ বিবাহ দিন ধাৰ্য কৰা হৈছে আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফুলনি অঞ্চলতে বিৰাজ কৰিছে চেপা উত্তেজনা হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ ৰাজ্যখনৰ আন জিলাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা গ্ৰাম্য অঞ্চলত আৰ্থ সামাজিক দিশত উন্নয়নৰ বাবে লাংপি দেহাংকিক গাঁৱলীয়া বেংকে মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা হয় স্ত্ৰী শক্তি জইণ্ট লাইবিলিটিজ গ্ৰুপ আঁচনিৰ অধীনত ঋণ কাৰ্বি আংলং জিলাত দুখীয়া মহিলাসকলক অৰ্থনৈতিক দিশত স্বনিৰ্ভৰশীল কৰাটোৱে লক্ষ্য এই ঋণ প্ৰদানৰ স্ত্ৰী শক্তি জইণ্ট লাইবিলিটিজ গ্ৰুপ আঁচনিৰ অধীনত ঋণ প্ৰদান অনুষ্ঠান কেইবাটাও মহিলা আত্মসহায়ক গোটসমূহৰ শতাধিক মহিলাসকলে অংশগ্ৰহণ কৰে ডংকামকাম আৰু সাতগাঁও লাংপি দেহাংকিক গাঁৱলীয়া বেংকৰ উদ্যোগত প্ৰদান কৰা হয় এই ঋণ প্ৰদান অনুষ্ঠানত দুই বেংক বিষয়াসকলে মহিলাসকলক গছপুলি বিতৰণ কৰে উল্লেখ্য এই ঋণ প্ৰদান অনুষ্ঠানত বেংক কেইখনৰ অধ্যক্ষ দেৱজ্যোতি দত্ত বেংক পৰিচালক বিশ্বজিৎ ৰয় প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে আমি লাংপি দিহাংগী বেংকৰ পৰা জিএলজি গোটৰ কাৰণে ইয়াতে গোট হোৱাটো পাছবুক এখন পাইছোঁ 30,000 টকা লোন পাইছোঁ আৰু লগতে গছ পুলি এটাও পাইছোঁ ছাৰসকললৈ আমাৰ ধন্যবাদ পৰিৱেশক আমি ৰক্ষা কৰিবৰ কাৰণে কি কৰিছোঁ সেইকাৰণে আমি লোন দিয়াৰ লগতে গছপুলিও চবকে একোজোপাকৈ গছো দিছোঁ ৰুবলৈ যাতে পৰিৱেশো তেওঁলোকে সচেতন হওক পৰিৱেশটো বচাই ৰাখিবৰ কাৰণে আৰু এই আমাৰ আমি 3খন ডিষ্ট্ৰিক্ট আমি চাওঁ যেনেকৈ ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু আমাৰ এটা ডাঙৰ পৰিকল্পনা আছে যে ইয়াত যিমানটা ওমেন আছে চবকে আমি তেওঁলোকক ইকনমিক এক্টিভিটি এটাৰ আণ্ডাৰত লৈ আহিব বিচাৰিছোঁ যাতে চবেই কিবা কৰিবলৈ সক্ষম হয় আৰু চবেই এটা আজি জেএলজি হ'ব কাইলৈ ফেডাৰেশ্যন হ'ব তাৰপিছত আমি এটা তেওঁলোকক যাতে ফাৰ্মাৰ্ছ কোম্পানী এটা খুলিব পাৰোঁ সেইটো আমাৰ এটা এইম আছে আমাৰ এটা লক্ষ্য আৰু সেইকাৰণে আমি এতিয়া প্ৰায় 2,500 মান মহিলাক ইতিমধ্যে দিয়া হৈছে বিভিন্ন ঠাইত আমি তেনেকুৱা আৰু এইম কৰিম যে আমি আৰু এইখিনি বঢ়াব পাৰোঁ এই বছৰৰ ভিতৰতে ইকনমিকেলি ডেভেলপ হওক
তেওঁলোকৰ হাউচ হোল্ড যিটো ইনকাম আছে ডাবল হওক সেইটো আমাৰ লক্ষ্য সেইকাৰণে ঘৰৰ সকলোৱে যাতে ইনকাম কৰিবৰ কাৰণে আগবাঢ়ি আহে তাকে উদ্দেশ্য ৰাখি পেলাই আমি লোনটো দিবলৈ আগবাঢ়িছোঁ তাৰমানে আমি বিশেষকৈ এই লোনটো স্ত্ৰী শক্তিটো আমি ওমেনকে টাৰ্গেট কৰিছোঁ মহিলাসকলক টাৰ্গেট কৰা হৈছে আৰু আমি ভাবোঁ যে ইয়াৰ পৰা তেওঁলোক উপকৃত হ'ব আৰু আগলৈ আগবাঢ়ি আহিব তেনেকৈ ডাঙৰ লোন ল'বৰ কাৰণে তেওঁলোকে সেইখিনি জ্ঞান আহৰণ কৰিব ডাঙৰ লোন মেনেজ কৰিব পাৰিব বঠাটলাংছৰ পৰা জাচল ইংহি ৰিপৰ্ট কাট নিউজ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পশ্চিম কাৰ্বি আংলং জিলা পথ নিৰ্মাণত নিকৃষ্ট সামগ্ৰী ব্যৱহাৰৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বিথুং ৰেংথেমা পৰিষদ সমষ্টিৰ অন্তৰ্গত ডংকামকমৰ কাৰ্বি ৰংচুপিৰ পৰা সংকানলৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা 3 কিলোমিটাৰ পথত ঠিকাদাৰে অতি নিম্নমানৰ মানদণ্ড শিলগুটি বালি ব্যৱহাৰ কৰা অভিযোগ তুলি স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভাগীয় অভিযন্তা কৰ্মচাৰী তথা CM তুলিয়াম হাঙে কামৰ গুণাগুণ নোচোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজৰ অভিযোগ যে ঠিকাদাৰে পথ নিৰ্মাণত নিকৃষ্ট শিলগুটি বালি ব্যৱহাৰৰ লগতে নিৰ্মাণৰ সময়ত পথৰ ওপৰত অতি পাতলকৈ শিলগুটি দিয়া হৈছে যাৰ ফলত নিৰ্মাণ হৈ উঠা এবছৰ বাৰিষা সহ্য কৰাই টান হ'ব এই সংক্ৰান্তত কেছে হামৰেন ছাত্ৰ নেতাসকল কাৰ্বি ৰংচুপি গাঁৱৰ গাঁওবুঢ়া মোহন কিশোকে ধৰি বিশিষ্ট ব্যক্তিসকলে উক্ত নিমৈমান পথৰ এই অৱস্থাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আনহাতে হামৰেন জিলা কেএছৰ সভাপতি বিষ্ণু তেৰণে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে পথটিৰ মাজত কালভাৰ্ট ভালদৰে নবহুৱাৰ বাবে নিৰ্মাণৰ 4 মাহ নহওঁতে ঠায়ে ঠায়ে ফাটিবলৈ আৰম্ভ কৰিছে যে পিনি Karbi Charlie song Hamren District Committee peng aphan Karbi Rong Supia Radatum penanar ni pen lamthinang paleng lo jela bangso rong along PGMSY road la bangso tawar bonai ikbom lo jela bangso tawar bonai ikbom long bangke pini tum thekdam long lo je alang litum han report teng pen pinial bangke materials itum lang long lo la jisu la so har long la bangso tawar long ki use la so materials bangke inferior quality la si use wrong lo la use wrong ajoke la bangke itum non lagi alom so da por se la bangke dam chot hai la bangso tawar bangke itum la da kenang so da bangke superior quality nahi seta me piniar ni bangke da ka contractor atum penceng lok la kameklem atum bangke pini la itum kadok beda theglong lo lai hui har long bangke inferior quality la sila so har long bangke nitum Karbilo Charlie song Hamren District Committee pen bangke tongselo la bangso har long chipur pon ernangi la pen akimi superior quality har long sila bang nangke thok thusi la so bangso tawara bangke kimrang nei উল্লেখ্য ৰাইজৰ এই অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ অভিযোগ পোহৰলৈ অহাৰ পিছত এই সন্দৰ্ভত অনাগত সময়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঠিকাদাৰ কমল গিৰিৰ বিপক্ষে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে ক'ব পৰা যাব কানিও সফাৰাং কে পেন নন লিখে দব কাৰ্বি ৰংচুপি লাবাংসো কাৰ্বি ৰংচুপি আজাক নন তৱাৰ কিমি কাছলাবন সৰকাৰ বেংক কিপি বন্ধ লাবাংসো তৱাৰ পুথাক কোন কিমি কোন খাই নমা কাছলামপন লাসা পুথাক নন ইউতুম পুৰং সফানি লাৰজি পঞ্জি লাবাংসো তৱাৰ কাছলামপন হাৰলং মেটেৰিয়েল কিপি পন কেচেং মেনন কিপি নিয়ান লাবাংসো মেটেৰিয়েল মেমা হাইনো মানে তুমকে থেগলং পেন তুম আই মেম্বাৰ চিনি বাথা mane la so tuar ke keceng pen kijut pubang kudam jok lo la non kabonai bom metal kipi to sen kevel kipi busen kevel mane metal ke harlong kang tang si kipi ning sita meda ke metal ke harlong kang tuksi nang pilo nang litum thek kon longi la son helo ma metal ku kelang tu chini lo lage la ke henu ku ke chini lo bang yok ta la si a contractor ko mama dak engineer ko mama la so contractor han ke nang celang do nang ke nang so lo dak kali pulote itum rong sor mate public tumke laso harlong ke CB bansi aku gipur thupo alamang ke lasi ka rong so phanyong si kerabji bolote laso harlong bangke aki mesi nang thok nang boloda nang litum la thek monong lo lasi laso harlong ke ati metal kali lake sen gebel harlong sida kana thok lo labang nang litum chini pon lo la ki cheng ben ka salam bo ma hol bang so harlong aki thu mate harlong ko ama ki me khai no puthang tung ko pinen sung rapen ka tung ma salam the ba kan ni tum rapen ku dulu keceng pen ku bang ka hala keceng pen ta harlong ke misi barang ku ni tum lo sampai ba ni tum lam nari dulu ta ratat bang ke
Assamese barang la kami pusik dan dong kan jawab yang arti kan har lang kimisi serat kan itu kan ar gitu dah ডংকা মোকামাৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435533710 or 8638223203 or 8638441464. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো শাসকীয় বিজেপি চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নয়নৰ কথা কোৱা হয় গুণগত শিক্ষা বিকাশৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষা প্ৰতিষ্ঠানসমূহত গুণোৎসৱ দুটাকৈ পৰ্যায় অতিক্ৰম কৰিলে এনে প্ৰেক্ষাপটতো স্কুল পৰিৱেশ তথা শিক্ষা মানদণ্ড চাবৰ বাবে উপস্থিত হয় ডিফু চহৰ অঞ্চলৰ স্কুলসমূহত জিলাখনৰ সদৰ চহৰ ডিফুৰ কেইবাটাও স্থানত অৱস্থিত LP স্কুল হাই স্কুল তথা হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত শিক্ষাৰ মানদণ্ডৰ লগতে ঠিকমতে শ্ৰেণী হয়নে নহয় স্কুল কেইখনত খোৱা পানী প্ৰস্ৰাৱগাৰ শৌচাগাৰসমূহ আছেনে নাই স্কুল ঘৰৰ অৱস্থা বিদ্যায়তনিক হয়নে নহয় আদি অৱস্থা চাক্ষুষ পৰিদৰ্শন কৰিলে মিৰ্জেং ৰংহাং নেতৃত্বাধীন কেছে DAV হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু ৰেংবহাম হায়াৰ ছেকেণ্ডাৰী স্কুল ঘৰৰ অৱস্থা অতি পুৰণি হেতুকে স্কুল ঘৰ সিলিং তথা টিনৰ ছাল অতিশয় শোচনীয় অৱস্থা পৰিলক্ষিত হয় এনে অৱস্থাত এই সমূহ বিদ্যালয় ঘৰৰ নৱীকৰণৰ প্ৰয়োজন আহি পৰিছে যদিও এই সন্দৰ্ভত কাৰ্বি পৰিষদৰ শাসকীয় দলৰ শিক্ষা বিভাগৰ কাৰ্যবাহী আৰু CM তুলিয়াম ৰংহাঙে কি বৰ্ণৰ ব্যৱস্থা গ্ৰহণ কৰে তাক সময়তে জনা যাব খুন পৰণীয়া বিশাল ধাননি পথাৰে মাজেৰে এটা সুচল পথ বৃহত্তৰ গাঁও এলেকাৰ গয়াৰ বাবে পিছপৰা অঞ্চলটো অনুন্নয় বিনয় অৱশেষত শুনিলে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে নিময়মান অৱস্থাত এই পথটিৰে যাতায়াত কৰি আনন্দিত গাঁওবাসী এই কাৰ্যত উচুকাৰ লাংহীন শাখাই কাৰ্যবাহী সদস্য তথা লাংহীন পৰিষদৰ জনপ্ৰতিনিধি তৰেন্দ্ৰ বৰ্মা আৰু মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ শলাগ লয় একোটা অঞ্চলৰ উন্নয়নৰ প্ৰথম চিৰিয়ে হৈছে পথ সুচল পথৰ অবিহনে অঞ্চলটো উন্নয়নৰ কল্পনা কৰিবই নোৱাৰি সেয়েহে কেইবামাহৰ আগতে উচুকা লাংহীন শাখাই বৃহত্তৰ জাইপংবাসী ৰাজ্যৰ যাতায়াতৰ সুবিধাৰ বাবে পথ নিৰ্মাণ কৰি দিয়া বিষয়টো আঙুলিয়াই এখন স্মাৰকপত্ৰ স্থানীয় জনপ্ৰতিনিধি তৰেন্দ্ৰ বৰ্মাৰ হাতত প্ৰদান কৰে
কাৰ্যবাহী সদস্যগৰাকীয়ে সেই সময়ত দিয়া প্ৰতিশ্ৰুতিৰ মতে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ পৃষ্ঠপোষকতাত ঢেণ্টা ঘাটৰ পৰা লাংহিন জাইপঙৰ পৰা লাংহিন আৰু লাংহিন বজাৰৰ পৰা ডাক ফাৰ্মলৈকে ব্লেক টপিং পথ নিৰ্মাণ কৰি আছে পিছপৰা অঞ্চলটো গঞা সুবিধাৰ্থে কৰা এই কাৰ্যৰ বাবে ছাত্ৰ অতিশয় আনন্দিত হয় আৰু লগতে শাসকীয় দলৰ মুখ্য কাৰ্যবাহী সদস্য আৰু লাংহিৰ সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীক আন্তৰিক কৃতজ্ঞতা প্ৰদান কৰিছে বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ